এভৰিৱান মই চুম্পিছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ খবৰ সকলোৰে ভালেই, নিশ্চয় মোৰো বাৰু ভালেই। আজি আমি ৰজাবাৰী পাৰ্কলৈ যাম। যদি আপোনালোকে মোৰ চেনেলৰ নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব। তেতিয়া মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সোনকালে পাই থাকিব। আহকচোন তেনেহ'লে পলম নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি এতিয়া আমি পাৰ্ক পাইছোঁহি। এখন গেটখন হয়। গোটেই এটা ধুনীয়া পৰিৱেশ, ওচৰতে সন্মুখতে এজোপা বৰগছ হয়।
বৰ্তমান এতিয়া পাৰ্কৰে চকী এখনত বহি আছোঁ। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।